নমস্কাৰ কৃষক বন্ধুসকল, আজি আন এটা ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ মই আহিলোঁ। ৰাতিপুৱাই আহিছোঁ পুৰা আজি, কিয়নো আজি বতৰ ফৰকাল, বহুতে নেৰানেপেৰা বৰষুণ দি আছিলে। এতিয়া আপোনাৰ ইতিমধ্যে ৰ'দ আহিবলৈ আৰম্ভ হৈ গৈছে। যিবিলাক আমাৰ কৃষি কৰ্ম, খেতি পথাৰ, শাক চব্জি আছিলে, এই চব্জিবিলাকত এতিয়া আমি আকৌ সাৰ জাবৰ, আপোনাৰ ঔষধ পাতি বিভিন্ন বস্তু দিবলৈ আমি পাৰিম। কিন্তু ৰ'দ দিলেহে পৰা যায়, কিন্তু বৰষুণত পৰা নাযায়। সেইকাৰণে ভাবিলোঁ কি আজি আপোনালোকক মই এটা জৈৱিক প্ৰকাৰে এটা মিশ্ৰণ বনাই লৈ আপোনালোকে কিদৰে ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ পোক হওক, আপোনাৰ ভেঁকুৰ হওক, যিকোনো বেমাৰৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। যদি এতিয়া এইটো ছিজনত হয়, আমাৰ বহাগ মাহত বহুত মুগা চুমনি লগোৱা হয়, আৰু এই চুমনি লগোৱাৰ কাৰণে আমি যিকোনো কেমিকেল মেডিচিন যদি ব্যৱহাৰ কৰিলে কি আমাৰ মুগাৰবিলাক, যিটো আমাৰ চুম গছৰ মুগা হয়, মুগাৰবিলাক মৰি যোৱাৰ সম্ভাৱনা থাকে, হয়তো মুগা আপোনাৰ খহি পৰিব পাৰে। সেইকাৰণে আমি সেই সময়ত আমি কোনো কেমিকেল ইউজ নকৰোঁ, আমি জৈৱিক ঘৰতে বনাই লওঁ। মই ইতিমধ্যে বহুত দিনৰ পৰা ব্যৱহাৰ কৰি আছোঁ। মই ভাবিলোঁ কি যদি আপোনালোককো দেখুওৱা যায় বা আপোনালোকে যদি চাই চিতি লয়, আপোনালোকে যদি সুন্দৰকৈ বনাই লয় মোৰ প্ৰচেছত, আপোনালোকেও বহুতখিনি উপকাৰ হ'ব বুলি মই আশা কৰিছোঁ। আপোনালোকে মই সম্পূৰ্ণ বস্তুখিনি দেখুৱাই দিছোঁ, কি দি কেনেকৈ বনাব লাগিব। আপোনালোকে সকলোৱে ভিডিঅ'টো ভালকৈ চাব, ধুনীয়াকৈ চাই চিতি লৈ আপোনালোকে সম্পূৰ্ণ চাই লৈ পিনিহে বস্তুটো বনাব। আৰু বনোৱাৰ পিছত আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব, কেনেকুৱা ফল পালে, পোৱাৰ পিছত আপোনালোকে মোক কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব। আহক এতিয়া মই বস্তুখিনি আপোনাক সম্পূৰ্ণ দেখুৱাই দিছোঁ, ধুনীয়াকৈ কি দিব লাগে। এইবিলাক চাওক, ইয়াত দেখিছে আপোনাৰ কেঁচা হালধি, ইয়াত খুন্দি লৈছোঁ ধুনীয়াকৈ। আপোনাৰ কেঁচা হালধি ইয়াত মোৰ 100 গ্ৰামমান আছে। বগা নহৰু আছে দেখিছেনে, 50 গ্ৰাম 70 গ্ৰামমান হ'ব। ইয়াত দেখিছে খলিহৈ আছে আপোনাৰ 25 গ্ৰামমান। এইপিনে দেখিছে পচতীয়া আগ, দেখিছেনে ধুনীয়াকৈ এনেকৈ পচতীয়াক ছিঙি লৈ আহিব 10-12টামান। এইপিনে দেখিছে নিমপাত, নিমপাত লৈ আহিব এনেকৈ এমুঠিমান। মানে সৰহ বেছি হ'লেও কোনো ক'বলগীয়া নাই, এইটো সৰহ হ'লেও কোনো অপকাৰ নকৰে ব্যৱহাৰ কৰিলে। এইপিনে লাগিছেনে এমুঠি বিলঙনি লৈ আহিব, এই জাল থকা বিলঙনিটো দেখিছেনে ধুনীয়াকৈ, এইটো লৈ আহিব এইটো। এইপিনে দেখিছেনে এইকেইটা দেখিছেনে জলকীয়া, আপুনি এনেকৈ জলকীয়া আনিব। জলকীয়াটো সৰহকৈ নিদিব, খালি সৰহকৈ দিবলৈ হ'লে যেতিয়া আপোনালোকে ঔষধটো স্প্ৰে কৰিব, তেতিয়া আপোনাৰ হাতে বা চকুত লাগিলে পুৰিব। কিন্তু এইপিনে আপোনাৰ অকণ কেঁচা গোবৰ দেখিছেনে, কেঁচা গোবৰ দি দিব ধুনীয়াকৈ। এই কেঁচা গোবৰ অকণমান আমি হিচাপত লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ 4 লিটাৰ বা 5 লিটাৰ পানীত এনেকৈ ধুনীয়াকৈ বগা নহৰুটো দি দিব। এনেকৈ ধুনীয়াকৈ দি দিলে তাৰপৰা ধুনীয়াকৈ হালধিটো এনেকৈ ঢালি দিবগৈ। প্লাছ লগতে খলিহৈটো কোনো খুন্দিব নালাগে, কিয়নো ই পানীত পালে এনেও পমি গলি যাব, উতলিব যেতিয়া। তেনেকৈ দি দিব এনেকৈ। আৰু পচতীয়া এই পাতটো যে ধুনীয়াকৈ আপোনালোকে মিহিকৈ কুটি দিব, এনেকৈ ধুনীয়াকৈ এনেকৈ কুটি দিব। কুটি ধুনীয়াকৈ দি দিব। আৰু দিয়াৰ পিছত জলকীয়াটো এনেকৈ ধুনীয়াকৈ ফালি দিব। বেছি নিদিব জলকীয়াটো, খালি আপোনাৰ 3-4টামান দিব। বেছিকৈ দিলে কিন্তু আপোনালোকৰ চকুটোকো পুৰিব স্প্ৰে কৰোঁতে, তেতিয়া আপোনালোকৰ আকৌ গাখীৰ দৰকাৰ হ'ব। সেইকাৰণে আপোনালোকে বেছি নিদিব, এটা হিচাপত দিব। জলকীয়াটো যেন আপোনাক যিমানটো জোখত লাগে সিমানটো দিব। তাৰপিছত আৰু বিলঙনিটো এইটো আমাৰ কি হয়, বিলঙনিটো এটা জাল আছে, চকুত লাগি ইভাগে আমাৰ যে চকুত আপুনি এনেকৈ হাতেৰে চুৰি পিনি চকুত মোহাৰি দিয়ে, আপোনাৰ চকুকেইটা পুৰে। সেইকাৰণে বিলঙনি দিলে কি হ'ব, আপোনাৰ যিবিলাক পোক পৰুৱা আক্ৰমণ কৰিবলৈ আহিব বা চাহী আক্ৰমণ কৰিবলৈ আহিব, আমাৰ বিলঙনিটো দি দিয়া লগে পানীত যেতিয়া গৰম হৈ উতলি দিব, তেতিয়া আপোনাৰ এটা কেমিকেল সৃষ্টি হ'ব। এই কেমিকেলটো কি হ'ব, যেতিয়া আপুনি স্প্ৰে কৰি দিব, স্প্ৰে কৰি দিয়াৰ পাছত তাৰমানে সেই পোক পৰুৱাবিলাক আহিলে পোক পৰুৱাবিলাক ধৰিব, আৰু পোক পৰুৱাবিলাক লগলৈ আঁতৰি যাব। সেইকাৰণে আপোনালোকে বিলঙনিটো ধুনীয়াকৈ একদম মিহিকৈ কুটিব নালাগে, এটা জোখত এনেকৈ কুটি দিব। কোমল কোমল আগটোহঁত আনিব, এনেকৈ কুটি দিব। তাৰপিছত নিমপাতটো ধৰক আপোনালোকে এনেকৈ থাল হিচাপে লৈ আহিব। এইটো আপোনাৰ নিম ঘোঁৰা নিম হয়, যিটো আপোনাৰ আমাৰ মানুহে খোৱাটো নহয়, নোখোৱাটো। এইটো আপোনাৰ আচাৰ নিচা আপোনালোক বাৰী ঘৰ প্ৰায় মানুহৰ গাঁৱত থাকেই নিম গছটো। নিমপাতটো এনেকৈ একমুঠিমান লৈ আহিব ধুনীয়াকৈ। এনেকৈ 4-5 লিটাৰ পানীত আপোনাৰ যিমানটো পানী দৰকাৰ হয়, এনেকৈ ধুনীয়াকৈ ডুবাই দিব। ডুবাই দিয়াৰ পিছত আপোনাৰ অকণমান কেঁচা গোবৰ, বেছি দিব নালাগে, যিমানকণ দিলেও হ'ব, বৰ সৰহকৈ দিলেও বেয়া। এটা হিচাপত অকণমান কেঁচা গোবৰ দি দিব। দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ এনেকৈ কৰি ঢাকনা এটা লগাই আপোনাৰ মেক্সিমাম পূৰা কোবাল জুইত 1/2 ঘণ্টামান আপোনালোকে পূৰা গৰম কৰি দিব। গৰম কৰি দিয়াৰ পিছত কি হ'ব, আপোনালোকে দেখিব ইয়াৰ এটা কালাৰ বেলেগ হৈ যাব, ধুনীয়াকৈ বেলেগ হৈ যাব ধুনীয়াকৈ। আৰু ধুনীয়াকৈ এতিয়া আহক মই বস্তুটো গৰম কৰি আপোনালোকক উতলাই লওঁ। তাৰপিছত আপোনালোকৰ নেক্সট গৰম কৰাৰ পিছত ইয়াৰ কালাৰটো কেনেকুৱা হৈছে, কি কাম কৰিব
আপোনাক সম্পূৰ্ণ মই কৈ আছোঁ। কৃষক বন্ধু, এতিয়া মোৰ বৰ্তমান গৰম কৰি ল'লোঁ। লোৱাৰ পিছত আপোনাৰ ঠাণ্ডা হ'ল ধুনীয়াকৈ, দেখিছেনে? কালাৰ কেনেকুৱা দেখিছেনে? কেনেকুৱা এটা কালাৰ উঠিছে, সুন্দৰ ধুনীয়া। এতিয়া আপুনি কি কৰিব, বস্তুটো ঠাণ্ডা হোৱাৰ পিছত আপুনি এখন ধুনীয়া এনেকুৱা সুন্দৰ চাকনিয়ে বস্তুটো চাকি ল'ব। আপোনালোকে চাওক ধুনীয়াকৈ এনেকৈ চাকি ল'ব ধুনীয়াকৈ। কিয়নো তাত যিবিলাক যদি আপোনাৰ গছৰ পাতবিলাক যদি যায়, আপোনাৰ স্প্ৰেয়াৰটো মুখত আপোনাৰ সোপা মাৰি ধৰিব। আপুনি ধুনীয়াকৈ চাকি ল'ব। দেখিছেনে? সুন্দৰকৈ চাকি ল'ব এনেকৈ। চাকি লোৱাৰ পিছত চাওক আপোনালোকে কি ধুনীয়া এটা কালাৰ উঠিছে। দেখিছেনে কি ধুনীয়া এটা কালাৰ উঠি গ'ল? আপোনাৰ এটা হালধীয়া কালাৰ উঠিলে। এতিয়া আপুনি কি কৰিব, এই বস্তুটোত আপোনাৰ ইতিমধ্যে তৈয়াৰ হৈ গৈছে। হৈ যোৱাৰ পিছত আপুনি কি কৰিব, 16 লিটাৰ, আমাৰ স্প্ৰেয়াৰটো 16 লিটাৰ পানী ধৰে। আপোনালোকে 16 লিটাৰ নিদিব, 15 লিটাৰ পানীত আপুনি ইয়াৰ 1 লিটাৰ দি মিক্স কৰি লৈ আপুনি স্প্ৰে কৰিব পাৰিব। এতিয়া ধুনীয়াকৈ আপোনাৰ বহুত বেমাৰ, আপোনাৰ ভেঁকুৰৰ পৰা আদি কৰি আপোনাৰ পোক পৰুৱাৰ পৰা আদি কৰি সকলো তাৰমানে যিকোনো মানে বহুত বেমাৰৰ কাৰণে ভাল এইটো। আৰু আপোনাৰ পোক পৰুৱাটো এটেক নকৰে, আপোনাৰ তাতে ভেঁকুৰটো এটেক নকৰে। বহুত বেমাৰৰ কাৰণে ভাল। আৰু এইটো কোনো কীটনাশক নহয়। আপুনি স্প্ৰে কৰোঁতে কোনো গ্ল'ভছ বা মাস্ক একো পিন্ধিব নালাগে। আপুনি সুন্দৰকৈ ইচ্ছামতে আপুনি যদি খালী গায়ো আপুনি স্প্ৰে কৰে, একো প্ৰব্লেম নাই। খালী মানে জলকীয়াটো দিয়াৰ কাৰণে আপোনাৰ গাত বা আপোনাৰ চকুত যদি লাগে অকণ পুৰা সম্ভাৱনা আছে, সেইখনৰ পৰা আপুনি ছেফটি হৈ ল'ব। আৰু আশা কৰিছোঁ আপোনালোকে এই পদ্ধতিত সকলোখিনি মিশ্ৰণটো ধুনীয়াকৈ বনাই আপোনালোকেও ব্যৱহাৰ কৰি ল'ব বুলি মোৰ আশা থাকিলে, ব্যৱহাৰ কৰিব বুলি মোৰ আশা থাকিলে। আৰু যদি আপোনালোকে ব্যৱহাৰ কৰি সুফল পায়, কমেণ্টত জনাব। যদি আপোনালোকে এই বস্তুখিনি ব্যৱহাৰ কৰি এনেকৈ বনাই লোৱাৰ পিছত সুফল পায়, মোৰ মানে 100% ৱাৰেণ্টি সহকাৰে কৈছে আপোনালোকে সুফল পাব। কিয়নো আপোনালোকৰ যি মুগা চমনি আছে বা মুগা চমনি থাকিলেও এতিয়া আপোনালোকে কোনো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নোৱাৰে। পোৱাৰ লগে লগে আপোনাৰ মুগাত আক্ৰমণ হ'ব। সেইকাৰণে এই সময়ত আপোনালোকে যদি এই জৈৱিক পদ্ধতিটো যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে বহুত সুফল পাব। মানে আপোনালোকে এইটো কীটনাশক নগৈ আপুনি জৈৱিক হিচাপে এনেকৈ বনাই লৈ আপুনি ব্যৱহাৰ কৰি থাকিব পাৰিব। আপোনালোকে কৰিব, মই আপোনালোক আশা ৰাখিছোঁ যে আপোনালোকে কৰিব বুলি। আৰু যদি আপোনালোকে কৰি আপোনালোকে ফলাফলবিলাক বা ভাল ফলাফল পায়, তেতিয়া আপোনালোকে কমেণ্টত জনাব যে ভাল পালোঁ বুলি বা এনেকুৱাটো ভাল বুলি। তেতিয়া মোৰ নিশ্চয় আপোনালোকৰ ভাল লাগিব। আৰু এনেকুৱা ভিডিঅ'বিলাক দি থাকিবলৈ মোৰ ভাল লাগিব। আৰু যদি চেনেলটো চাই আপোনালোকে ভাল পাইছে, মোৰ ভিডিঅ'বিলাক যদি ভাল পাইছে, যদি আপোনালোকৰ মোৰ ভিডিঅ'বিলাক লাভজনক হৈছে, তেতিয়া মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নমস্কাৰ। এতিয়া আপোনালোকৰ মাজৰ পৰা মই বিদায় লৈছোঁ।